Hey guys, welcome to my YouTube channel. মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি গৈ আছোঁ পাণ্ডুত থকা পঞ্চপাণ্ডৱ মন্দিৰলৈ। মন্দিৰত যোৱাৰ আগতে মোৰ এটা কাম আছে, সেই কামটো কৰি লওঁ প্ৰথমতে, তাৰপিছত আপোনালোকক পঞ্চপাণ্ডৱ মন্দিৰত লৈ যাম। বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। গোল পাৰ্কটো যে আছে তাৰে ছাইডৰ ৰাস্তাৰে যাব লাগিব। আমি আহি পঞ্চপাণ্ডৱ মন্দিৰ পামেই আৰু এতিয়া অলপ আগত আছে, গৈ আছোঁ এতিয়া। এইটোৱে হৈছে মন্দিৰটো, গৈ আছোঁ এতিয়া। ইয়াতে চেণ্ডেলবিলাক থ'ব লাগিব, ধুনীয়া ৰেক বনাই দিছে। ইয়াতে পানীৰো ৰেকবিলাক আছে ইয়াতে। এতিয়া গৈ আছোঁ। ছাইডত চাক, ছাইডত এতিয়া মন্দিৰলৈ ওপৰলৈ উঠি যাওঁ। এতিয়া মন্দিৰৰ ভিতৰত যাওঁ, চাওঁ খোলা আছে নে নাই। ভিতৰত তলা মাৰা আছে, ৰ'ব আপোনালোকক দেখাই আছোঁ। এইটোৱে হয় মেইন মন্দিৰ। মন্দিৰৰ সন্মুখৰ ভাগতে এটা ইয়াতে যজ্ঞ হয়। এইবিলাক বেৰাবিলাক গোটেই বাঁহৰে হয়। ইয়াতে যজ্ঞ কৰে ইয়াতে। তাৰপিছত যেতিয়া ইয়াতে ভোগ ভাত হয়, তেতিয়া ইয়াৰে কাষতে ইয়াতে ভোগ খুৱাই মানুহক, ভক্তবিলাকক। আৰু ইয়াৰে ছাইডেৰে বৈ গৈছে মহাবাহু ব্ৰহ্মপুত্ৰ, দেখাই আছোঁ। নিচেই ওচৰৰে এই চাই লওক, এইয়া সেইখন শৰাইঘাট দলং, এয়া মহাবাহু ব্ৰহ্মপুত্ৰ। আৰু আমি কোনটো ৰাস্তাৰে আহিছোঁ আপোনালোকক দেখাই আছোঁ, ৰ'ব। এইয়া এইটো এনেকুৱা চাই ল'ব, ইমান ধুনীয়া এটা প্লেচ হয়। ব্ৰহ্মপুত্ৰৰ নিচেই ওচৰতে, পূৰা গাতে লাগি আছে এই মন্দিৰটো। পঞ্চপাণ্ডৱ মন্দিৰ বুলি কয় এইটো গোটেই। মন্দিৰটো ছাইডতে মই নাম নাজানো বাৰু, ইয়াতে বগা ইন্দুত দেখা পাইছোঁ, ৰ'ব আপোনালোকক দেখাই আছোঁ। নামটো মই নাজানো। ইমান ধুনীয়াকৈ শুই আছে। আৰু অলপ আগত ছাইডত আহিলে ইয়াতে শহাপহু দেখা পাব। আগতে বহুত আছিল, কিন্তু এতিয়া নাই, দুটামান আছে, ৰ'ব দেখাই আছোঁ আপোনালোকক। এয়া দুটাই আছে মাত্ৰ। আৰু ইয়াৰে কাষত আৰু এক প্ৰজাতিৰ শহাপহু আছে, আপোনালোকক দেখাই আছোঁ। ইয়াৰে ৰংবিলাক বহুত ধুনীয়া লাগিছে। এয়া মোৰ পিছফালে ইয়াতে আছে, ৰ'ব আপোনালোকক ভালকৈ দেখাই আছোঁ। এয়া পোৱালি দিছে, এইবিলাক মাকো আছে ইয়াতে। ৰংবিলাক কিমান ধুনীয়া, ৰং এটা ক'লা, বগা, মুগা, ধুনীয়া লাগিছে। মন্দিৰটো চালোঁ আৰু তলত নামি আহিলোঁ। তলত আৰু এটা মন্দিৰ আছে, আপোনালোকক দেখাই আছোঁ, ৰ'ব। ইয়াতে আছে পঞ্চপাণ্ডৱৰ মূৰ্তিবিলাক, ৰ'ব দেখাই আছোঁ। এয়া আৰু ইয়াতে অত্যাধুনিক এটা যন্ত্ৰ এটা আছে, দেখাই আছোঁ। আপোনালোক সকলোৱে চিনি পাব। এইটো কাৰেণ্টত বজে। আগৰ মানুহবিলাকে এইটো হাতেৰে বজাইছিল। আৰু ছাইডত গণেশৰ মূৰ্তিও আছে। এইবিলাক গণেশ ইয়াতে এইবিলাক মূৰ্তিবিলাক বনাই থৈ দিছে, এইবিলাক গোটেই। আৰু মন্দিৰৰ ভিতৰতে এটা শিৱৰ মন্দিৰ এটা আছে, দেখাই আছোঁ। অলপ ভিতৰ পিনে সোমাই আহিব লাগিব। এইটো এটা ডাঙৰ এটা পাথৰ হয়, এইটো দেখাই আছোঁ আপোনালোকক। এয়া এইটো ভাল কৰি দেখাই আছোঁ বেক কেমেৰালৈ আপোনালোকক।
এয়া নন্দী বাবা ইয়াতে মাছ চাবৰ কাৰণে আহিছোঁ তলত এইবিলাক আগতে নাছিলে ডাইৰেক্ট খোলা আছিলে এইবিলাক নতুনকৈ বনাই আছে এইবিলাক কমপ্লিট হোৱাই নাই ইয়াতে এই চাই লওক আমি ইয়াতে যাম এতিয়া এই শিলবিলাকত উঠিম ইমান ধুনীয়া এটা প্লেচ হয় আৰু ৰ'দো বহুত দিছে একেবাৰে এয়া এতিয়া মাছক এতিয়া মেৰিগোল্ড বিস্কুট খুৱাম চাও আহেনে নাহিবা চাই লওক মাছবিলাকে কেনেকৈ বিস্কুট খাইছে কিমান মাছ আহিছে একেৰাহে 10-15টা মান আহিছে একেৰাহে গোটেই সোপা খেয়ে দিছে বললি চাগে ন বৰালি মাছ চাগে আমি দিছোঁ মানে তেতিয়া গোটেইকেইটা খেয়ে ধৰে না এটা নদীত বহুত মাছে ন মাছ মাৰি গ'লে মাৰে এতিয়া গোটাই মাছ আহি যাব ইয়াতে আৰু যদি দিব পাৰা তেতিয়াহ'লে নাই বুলি 500-600 মাছ আহিব ইয়াতে বহুত আছে ইয়াতে 100ৰ ওপৰত আছে পঢ়বই নি তাহলে আমাৰ দিয়া জেগাটো অলপ ভুল এতিয়া ৰ'দ দি আছে কাৰণে শিলটোৰ ওপৰত বহিব পৰা নাযাব কিন্তু ৰ'দ নহ'লে কিন্তু ইয়াতে বহি বহুত ধুনীয়া লাগিল হয় ইমান ধুনীয়া এটা শিল হয় ইয়াৰ পৰা ধুনীয়া এটা ভিউ দেখা যায় এইখন সন্মুখতে শৰাইঘাট দলং ইয়াতে এইখন জাহাজ আগত সেইটো পাণ্ডু প'ৰ্ট হয় কেতিয়াবা আপোনালোকক পাণ্ডু প'ৰ্ট গ'লে ভিডিঅ' বনাই দেখাম আপোনালোকক এইডাল আহঁত গছ হৈছে এডাল শিলৰ ওপৰতে এতিয়া ইয়াৰ পৰা যাওঁ ভিডিঅ'টো কেনে লাগিছে সকলোৱে কমেণ্ট কৰি জনাব যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু অন্য এটি নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে বাই বাই